ওয়েলকাম টু মাই চেনেল মনিছাজ ব্লগ। আজি বহুত দিনৰ মূৰত আন এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো আমাৰ ঘৰত লক্ষী পূজা পতাৰ। এয়া লক্ষী পূজাৰ কাৰণে মই দৰ্জাৰ মুখত ফুল লগালোঁ, আম পাত লগালোঁ আৰু আমাৰ পাহিয়ে এনেকৈ লক্ষী মাক আঁকিলে, আল্পনা আঁকিলে। তাই এই গোটেইখিনি তাইয়ে কৰিছে। তাই এইবিলাক কৰি ভাল পায় কাৰণে আগতে মই কৰিছিলোঁ, এইবাৰ তাই গোটেইখিনিয়ে কৰিছে। ভাল লাগিছে দেখি। এইবিলাক কামত অকণমান আগ্ৰহ দেখালে ভাল লাগে। আৰু এনেকৈ চাকি জ্বলালোঁ আৰু ঘৰটো সজালোঁ ধুনীয়াকৈ। এনেকৈ ইয়াতে ফুল পায়, আম পাত চব কিনিবলৈ পায়। তাৰ পাছতে এনেকৈ লক্ষ্মী মাৰ আগত সেৱা কৰিলোঁ। প্ৰসাদ, পায়স, লাডু, ফল মূলেৰে এনেকৈ ধুনীয়াকৈ আসনখন সজাই লক্ষ্মী মাৰ কাষতে গণেশ বাবাক ৰাখি পূজা কৰিলোঁ। খুব ভাল লাগিলে। নিজৰ ঘৰত কৰি সঁচাকৈয়ে বেছি ভাল লাগে। আমি কোৱাৰ্টাৰত কৰিয়ে থাকোঁ সদায়। আৰু আপোনালোকে ভিডিঅ'টো চাব, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।